আজি বড়োলেণ্ড শ্বহীদ দিৱস আৰু বড়োলেণ্ড যি প্ৰথমগৰাকী শ্বহীদ আছিল সুজিত নাৰ্জাৰী তেখেতৰ আজি মৃত্যু তিথি আৰু 1135 যি শ্বহীদ তেওঁলোকে বড়ো আন্দোলন পৃথক ৰাজ্য বড়োলেণ্ডৰ দাবীৰ কাৰণে আত্মবলিদান দিব লগা হৈছিল আৰু এই সময়ত তেওঁলোকৰ যে চিৰশান্তিৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শ্বহীদসকলৰ যি এটা সপোন তেওঁলোকৰ যি এটা বড়ো জাতিক আত্মৰক্ষা আত্মনিয়ন্ত্ৰণ সেল্ফ ডিটাৰমিনেশ্যনৰ কাৰণে বড়ো জাতিক আত্মমৰ্যাদাৰে বিশ্বৰ বুকুত মানে জিলিকাই তোলা যি এটা সপোন আছিল উপেন্দ্ৰৰ যি এটা আন্দোলন আছিল বড়োলেণ্ড যি দাবীৰ সেই দাবীত তেওঁলোকে শ্বহীদ হ'ব লগা হৈছিল আত্মবলিদান দিব লগা হৈছিল। তো NDFB BLT এফছো আন্দোলনৰ 5000ৰো অধিক শ্বহীদ আত্মবলিদান দিব লগা হ'ল। তো আজিৰ এই শ্বহীদ দিৱসৰ মঞ্চৰ পৰা আৰু যোৱাকালি আমাৰ প্ৰতিনিধি বিশেষ প্ৰতিনিধি সভাৰ আমাৰ যি সিদ্ধান্ত যে বিটিআৰ শান্তি চুক্তি যেহেতু আমি 3টা চুক্তি পালোঁ শ্বহীদসকলৰ সপোন আৰু আত্মবলিদানেৰে BAC BTC আৰু বিটিআৰ সেই চুক্তি যি বিটিআৰ চুক্তিৰ সকলো দফা আখৰে আখৰে ৰূপায়ণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ। মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী তেওঁ অধিষ্ঠিত হ'ল। আমি পুনৰবাৰ তেওঁক শুভেচ্ছাও দিছোঁ আৰু তেওঁক আমি দাবী আৰু আহ্বান জনাইছোঁ শ্বহীদসকলৰ যি বিনিময় তেওঁলোকৰ যি আত্মবলিদানৰ যি ত্যাগৰ যি এটা সপোন আছিল যে বিটিআৰ শান্তি চুক্তিত আইনী মৰ্যাদা দিয়া সীমা সম্প্ৰসাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ যোগেদি 60টা সমষ্টি বনাব লাগে আৰু ইয়াত আৰ্টিকেল 280 ডাইৰেক্ট ফাইনেন্সৰ কথা কাৰ্বি আংলঙৰ ST হিলৰ মৰ্যাদা প্ৰদান কৰা আৰু অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষা অনুষ্ঠান যি ইউনিভাৰ্চিটি কলেজ ইয়াত স্থাপন কৰিব লাগে সেই সকলো কাম NDFBৰ যিখিনি কেছ আছে তেওঁলোকৰ যি মানে ৰিহেবিলিটেশ্যন মাটিয়াৰ পৰিয়ালক যি এটা মানে তেওঁলোকক এক্সগ্ৰেছিয়া দিব লাগে সেই সকলো দাবী আমি ৰাখিছোঁ আৰু অহা 6 মাহত বিটিআৰ শান্তি চুক্তিৰ সকলো দফা আখৰে আখৰে ৰূপায়ণৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যদি ডিচেম্বৰ মাহলৈকে এই তৃতীয়টো যি NDAৰ যি চৰকাৰ তেওঁলোকে যদি চুক্তি 4 বছৰ যিহেতু উকলি গ'ল সময় সাপেক্ষে পদক্ষেপ যদি নলয় আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম আৰু চুক্তি ৰূপায়ণৰ কাৰণে দাবী কৰি পেলাই বড়ো ৰাইজ নিখিল বড়ো ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন ৰাজপথত আমি অহা 6 মাহৰ ভিতৰত যদি ৰূপায়ণ নহয় আমি ওলাবলৈ আমি বাধ্য হ'ম আৰু ইয়াৰ কাৰণে আমি যোৱাকালি প্ৰতিনিধি সভাত আমি সিদ্ধান্ত লৈছোঁ। হয়, চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত বহুতো পলম হৈছে আৰু চুক্তিৰ পিছত আমি প্ৰমোদ বড়ো ডাঙৰীয়াক মানে অধিষ্ঠিত কৰিছোঁ কাউন্সিলখন চলাব লাগে চুক্তি ৰূপায়ণ কৰিব লাগে। বিধানসভাত আমি 8জন MLA পঠাইছোঁ বিধায়ক এফছো যদিও গণতান্ত্ৰিক অৰাজনৈতিক ছাত্ৰ সংগঠন আমি কিন্তু ৰাজনৈতিক বিষয় সমাধানৰ কাৰণে এইখিনি পদক্ষেপ লৈছোঁ আৰু ৰাজ্যসভাত ৰুণকুৰা নাৰ্জাৰী জিকি গ'ল। এতিয়া এই মানে লোকসভাত কোকৰাঝাৰ 1 নম্বৰ সমষ্টিৰ পৰা জয়ন্ত বসুমতাৰী ডাঙৰীয়া জিকি গ'ল। তো কেন্দ্ৰীয় কাউন্সিল আৰু ৰাজ্য গোটেইকেইটি পৰ্যায়ত আমাৰ প্ৰতিনিধিসকল আজি আছে। তো তেওঁলোকে যাতে সঠিকভাৱে কাম কৰে আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লেহেমীয়া কৰা পলম কৰা কিছু নহয় কিছু ক'তবা নহয় ক'তবা সেইটো কেৰম লগাই পেলাই বেছি দীঘলীয়া কৰা আমি দেখিবলৈ পাইছোঁ। চুক্তি সময়মতে কথামতে হ'ব লাগিব। 2024 অমিত শ্বাহ ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল 24 মানে এতিয়া 6 মাহ পাৰ হৈ গ'ল আৰু 24ৰ আগতে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল। তো ইয়াৰ কাৰণে আমাৰ স্পষ্ট দাবী স্পষ্ট কথা 6 মাহৰ ভিতৰত সকলো দফা ৰূপায়ণ কৰাত কেন্দ্ৰীয় ৰাজ্য চৰকাৰে কাম কৰক অন্যথা আমাৰ বিকল্প ৰাস্তা গণতান্ত্ৰিক আন্দোলন চুক্তি ৰূপায়ণৰ দাবীত আমি ৰাজপথত ওলাবলৈ আমি বাধ্য হ'ম। চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব লাগে আৰু চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কিয় বিলম্ব হৈছে ক'ত ক'ত কেৰম লাগিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কিয় লেহেমীয়া কৰিছে ইয়াৰ ওপৰত প্ৰায় 3 ঘণ্টা বিতং জিলা কমিটি আঞ্চলিক কমিটি প্ৰতিনিধিসকলে তেওঁলোকে মানে নিজৰ মানে মতামত দাঙি ধৰিছে আৰু কঠোৰ আমি সিদ্ধান্ত লৈছোঁ যে চুক্তি কোনো বিনিময়ত যাতে লেহেম নহয় আৰু চুক্তি আখৰে আখৰে ৰূপায়ণ হ'ব লাগিব। মোদী ডাঙৰীয়া আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ যে সঠিক সময়ত চুক্তি ৰূপায়ণ কৰক অন্যথা সকলোৰে মতামত যে আন্দোলনত আমি পুনৰ মানে যাব লাগে সেই কথাটো সকলোৱে কৈছে। তো ইয়াৰ কাৰণে শিক্ষাৰ লগত জড়িত সমস্যা বা সামাজিক ড্ৰাগছ ৰিলেটেড যিখিনি সমস্যা আৰু সকলো দিশ আমি চাই পেলাই আগন্তুক দিনত এফছোৰ যি মিছনাৰী ভিজন আছে সেই মিছনাৰী ভিজনৰ যোগেদি বড়ো জাতিক এটা উন্নত জাতি